নমস্কাৰ জনাইছো সকলোকে। এতিয়া আমি ৰিভিজন চেপ্টাৰটোৰ অনুশীলনী R2ৰ কোৱেশ্চন নাম্বাৰ 6 টো পঢ়িম। ইয়াৰ আগৰ ভিডিঅ'টোত আমি কোৱেশ্চন নাম্বাৰ 5 লৈ পঢ়িছিলো। আজি আমি কোৱেশ্চন নাম্বাৰ 6 টো আলোচনা কৰিম। তো প্ৰশ্নটো কি কৈছে চাবা, তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ কি সৰু সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব। অৰ্থাৎ এই সংখ্যা কেইটা পূৰ্ণবৰ্গ সংখ্যা নহয়। এইবিলাকক পূৰ্ণবৰ্গ কৰিবৰ কাৰণে আমি কি সৰু সংখ্যাৰেনো হৰণ কৰিম চাওয়া। 468 আছে, তো লিখি লোৱা 468। এই অংকবিলাক আমি 5 নম্বৰ প্ৰশ্নটোৰ দৰে সলভ কৰিম। সেইটো যেনেকুৱাকে আমি কৰিছিলো ঠিক তেনেদৰে মৌলিক উৎপাদকীকৰণ পদ্ধতি দি আমি উলিয়াই চাম। তাৰে পিছত চাম আমি কোনটো এক্সট্ৰা আছে সেইটো দি এবাৰ হৰণ কৰিব লাগিব। আগতে আমি পূৰণ কৰিছিলো সেম 2 7 গুণ 14। এতিয়া এইটো কে দি হৰণ যাব, 3 দি যাব, 3 3 গুণ 9 27, 3 9 গুণ 27। তাৰে পিছত চাবা 39, এইটো আকৌ 3 দি হৰণ যাব, 3 গুণ 3, 3 3 গুণ 9। তো তুমি চোৱা যেটো 468 আছে ইয়াৰে মৌলিক উৎপাদকীকৰণত 2 দুবাৰ আহিছে, 3 দুবাৰ আহিছে, 13 কি হৈছে এক্সট্ৰা হৈ গৈছে। তো তোমালোকে চাগে বুজিয়ে পাইছা যে আমি এটোক যেতিয়া পূৰ্ণবৰ্গ সংখ্যা বনাব লাগিব তেতিয়া আমি কি কৰিম, এটা 13 দি হৰণ কৰি দিম। 2 into 3 into root over 13। তো আমি যেতিয়া 13 দি হৰণ কৰি দিও তেতিয়া এই 13 টো গুছি যাব, তেতিয়া এই দুটাৰ পৰা এটা পূৰ্ণবৰ্গ সংখ্যা আহিব। ঠিক আছে, তো চাবা এতেকে 468ক 13 এৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব। বুজি পাইছা নহয়? এনেকে আমি কৰিব লাগিব। যেটো এক্সট্ৰা থাকে হেতুক আমি হৰণ কৰি নাইকিয়া কৰি দিম, তাৰে পিছত সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হৈ যাব। এতিয়া 2 নম্বৰ কোৱেশ্চনটো চাবা, সেম 1584 দিয়া আছে। তো লিখি লোৱা 1584, 2 দি হৰণ যায়, 2 7 গুণ 14, 18, 2 9 গুণ 18, 2 2 গুণ 4, 2 দি আকৌ যায় 18, 2 6 গুণ 12, 2 দি আকৌ হৰণ যাব, 2 9 গুণ 18, 2 8 গুণ 16, 2 দি আকৌ যাব 18, 2 9 গুণ 18, 3 দি হৰণ যাব কেইবাৰ 33 বাৰ, আকৌ 3 দি যাব কেইবাৰ 11 বাৰ। চোৱা 2 দুবাৰ আছে, ইয়াৰে পৰা এটা 2 আহিব বৰ্গমূল ওলাওতে, 2 দুটা আছে, এটা 2 আহিব বৰ্গমূল ওলাওতে, 3 দুটা আছে, এটা 3 আহিব বৰ্গমূল ওলাওতে, 11 এটা এক্সট্ৰাকে ৰৈ গ'ল। তো আমি যেতিয়া 11 দি হৰণ কৰি দিম এটো এটা পূৰ্ণবৰ্গ সংখ্যা হৈ যাব। কেনেকে লিখিবা, 1584 equal to 2 into 2 into 2 into 2, যেহেতু 4টা 2 আছে, 3 দুটা আছে লিখি লোৱা, আৰু এটা 11 এক্সট্ৰাকে দিয়া আছে। তো ৰুট ওভাৰ 1584 হলে কি হ'ব, এনেকে ৰুট ওভাৰ লিখি দিয়া, 2 দুটা 2 দুটা, তাৰ মানে 2 4টা আছে, পূৰণ 3 দুটা আৰু 11 এক্সট্ৰা আছে। তো 2 4টাৰ পৰা যদি আধা কৰি দিও কি হ'ব, 2 স্কয়াৰ হ'ব, আকৌ 3 স্কয়াৰ আছে, তো এটা বাহিৰত আহিলে 3 হৈ যাব, 11 টো অকলে আছে, স্কয়াৰ নাই। তো গতিকে আমি এটোক যদি পূৰ্ণবৰ্গ কৰিব লাগে 11 দি হৰণ কৰি দিম, তেতিয়া এটো নাইকিয়া হৈ যাব, নাইকিয়া হলে এটো এটা পূৰ্ণবৰ্গ সংখ্যা হৈ যাব। তো লিখি দিয়া 1584ক 11 এৰে হৰণ কৰিলে পোৱা সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা
হ'ব বুজি পাইছা নহয় তো আমি 11 এৰে হৰণ কৰিব লাগিব এটা এতিয়া 3 নম্বৰ 2 6 তো এতিয়া চাবা 2 6 4 5 লিখি লোৱা 2 6 4 5 কিহেদি ডিভাইড যাব 5 এদি যাব 5 5 যা 25 14 হৈ গ'ল 5 2 যা 10 45 5 9 যা 45 এতিয়া এইটো কিহেদি হৰণ যাব 23 এদি যাব এইটো মনত ৰাখিবা কাৰণ পৰীক্ষাত আমি এইটো যে হয় কেনেকৈ মনত ৰাখিবা তুমি সেইকাৰণে আগতে তোমালোকে এইটো মনত ৰাখি ল'বা মাল্টিপ্লাই কৰি চাবা 3 গুণ 9 2 3 গুণ 6 6 12 হাৰত থাকিলে 529 23 পূৰণ 23 কিমান হ'ব 529 হ'ব তো চোৱা 23 দুটা আছে 5 এটা আছে তো এক্সট্ৰা কি ৰৈ গ'ল 5 এক্সট্ৰা ৰৈ গ'ল তো আমি যেতিয়া 5 এদি যেতিয়া আমি 2645 হৰণ কৰিম তেতিয়া এইটো এটা কি সংখ্যা হ'ব পূৰ্ণবৰ্গ সংখ্যা হ'ব তো এনেকৈ লিখিলে হ'ল 2645 ইকুৱেল 5 into 23 square তো 23 এটা বাহিৰত আহি যাব আৰু 5 টো ৰুট ওভাৰৰ ভিতৰত থাকিব তো এতেকে 2645 5 এৰে হৰণ কৰি পোৱা সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব এনেকৈ কৰিব লাগিব নেক্সট চাবা 1620 দিয়া আছে এইটো আছে এনেকৈ কৰা 1620 2 দি হৰণ যায় 2 8 গুণ 16 2 1 গুণ 2 0 নেক্সট আকৌ 2 দি কৰা 2 4 গুণ 8 2 5 গুণ 10 এতিয়া এইটো 3 দি হৰণ যাব 3 1 গুণ 3 10 3 3 গুণ 9 3 5 গুণ 15 এতিয়া এইটো কিহেদি যাব 5 এদি যাব 3 দিও যায় 3 দি প্ৰথমতে কৰি লৈছোঁ 3 দি যায় যিহেতু 3 4 গুণ 12 3 5 গুণ 15 আকৌ 3 দি যাব 3 1 গুণ 3 3 5 গুণ 15 এতিয়া আকৌ 3 দি যাব 3 5 গুণ 15 চোৱা 2 দুটা হৈ গ'ল এটা 2 আহিব 3 দুটা 2 3 হৈ গ'ল এটা 3 আহিব দুটা 3 হৈ গ'ল এটা 3 আহিব এক্সট্ৰা কি থাকে 5 এটা এক্সট্ৰাকে ৰৈ গ'ল তো এইটোতো সেম আমি 5 এদি যদি 1620 হৰণ কৰি দিওঁ আমি পোৱা সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব তো এইটোকো সেম ভাবে তোমালোকে লিখিলে হ'ল ৰুট ওভাৰ 1620 2 স্কোয়ার into 3 to the power 4 into 5 2 into 3 square into root over 5 তো তোমালোকে লিখি লবা 1620 5 এৰে হৰণ কৰি পোৱা সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব ঠিক আছে তো নেক্সট কোৱেশ্চনটো আলোচনা নেক্সট কোৱেশ্চনটো মন কৰিবা 7 নম্বৰ প্ৰশ্নটো সেনাৰ কেম্প এটাত নায়কজনে 1764 জন সৈন্যক বৰ্গাকাৰ ৰূপত ৰাখিছে এইটো মন কৰিবা এনেদৰে থিয় কৰালে যাতে দীঘে পথালিয়ে শাৰীবোৰত সমান সৈন্য থাকে প্ৰতি শাৰীত কেইজনকৈ সৈন্য আছে তো মন কৰিবা 1764 জন কি আছিলে সৈন্য আছিলে তোমাক দীঘে পথালিয়ে এনেকৈ উপস্থাপন কৰিছে যে দীঘত যিমান সৈন্য আছে পথালিও সিমান সৈন্য আছে তো ভাবা যে 10 জন মানুহ আছে 10 জন মানুহক মই এনেকুৱাকে সজাব লাগে যে দীঘত যিমান জন থাকিব প্ৰস্থতো সিমান জন থাকিব হয় না নহয় তো কি কৰিবা 10ৰ আমি বৰ্গমূল উলিয়াই লম ইয়াতো সেম আমি কি কৰিম 1764 বৰ্গমূল উলিয়াই লম তেতিয়া আমি গম পাম যে দীঘে আৰু পথালিয়ে কেনেকৈ কিমান সংখ্যক সৈন্য থাকিব আৰু সব বৰ্গাকাৰ ৰূপত এনেদৰে থিয় কৰাইছে আমি বৰ্গাকাৰ ৰূপ হিচাপত থিয় কৰাব লাগিব তো এতিয়া চাবা আমি 1764 বৰ্গমূল উলিয়ালে হৈ গ'ল 1764 2 দি হৰণ কৰা 2 8 গুণ 16 2 8 গুণ 16 2 2 গুণ 4
3 দি যায় 147 3 দি আকৌ ডিভাইড যাব এতিয়া হাতেৰে ডিভাইড যাব হৈ গ'ল তো লিখি লোৱা 1764 equal 2 into 2 into 3 into 3 into 7 into 7 তো এতিয়া 1764 আমি বর্গমূল উলিয়াম কি হ'ব 2 স্কয়ার 3 স্কয়ার 7 স্কয়ার তো 2 স্কয়ার মানে 2 3 স্কয়াৰৰ পৰা 3 আহিব 7 স্কয়াৰৰ পৰা 7 তিনিটা পূৰণ কৰি দিয়া 2 into 3 into 7 42 তো আমাৰ এনসাৰটো হ'ল 42 তো কবা প্ৰতি শাৰীত কেইজনকৈ শূন্য আছিল প্ৰতি শাৰীত থকা শূন্যৰ সংখ্যা equal 42 বুজি পাইছা নহয় এনেকুৱাকে কৰিব লাগিব তো এতিয়া নেক্সট কোৱেশ্চন তো মন কৰিবা তোমালোকে 8 নম্বৰ কোৱেশ্চনটো কি কৈছে তোমালোকক 4 9 আৰু 10 এৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো কি আমি আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো উলোৱাৰ আগতে এটো উলিয়াম যে 4 9 আৰু 10 এৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি এটো আমি কেনেকৈ উলিয়াম যে আমি উলিয়াব লাগিব 4 9 আৰু 10 ৰ লসাগু তো সৰুতেও পাইছা যে আমি তেতিয়া লসাগু মানে কি লঘিষ্ঠ সাধাৰণ গুণিতক 4 ৰ গুণিতকৰ আমি যদি গুণিতকবোৰ লিখো 9 ৰ গুণিতকবোৰ যদি লিখো 10 ৰ গুণিতকবোৰ যদি লিখো তেতিয়া যেটো আটাইতকৈ সৰু কমন মানে তোমালোকৰ গুণিতক হ'ব হেতুকে আমি লসাগু বুলি কওঁ ইয়াতো আমি সেম উলিয়াব লাগিব যে আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো উলিয়াবৰ কাৰণে আমি আটাইতকৈ সৰু সংখ্যাটো উলিয়াব লাগিব যেটো 4 9 আৰু 10 তিনিওটাৰে বিভাজ্য হয় তো প্ৰথমে আমি 2 দি 4 ক ডিভাইড কৰিম 9 ক তো না যায় 10 ক ডিভাইড কৰিম 5 আকৌ ডিভাইড আৰু না যায় তো আমি লসাগু কিমান পাম 2 into 2 into 9 into 5 কিমান হ'ব 180 এটা পূৰ্ণবৰ্গ সংখ্যা নহয় কেনেকৈ নহয় আমি ইয়াৰে পৰা গম পাও চালে গমে পাবা আকৌ সহজকে বুজাই দিছো 180 ক তোমালোকে মৌলিক উৎপাদকীকৰণ পদ্ধতি দি উলিয়াইছো কি আহে 3 দি হৰণ যাব 15 বাৰ 3 দি 5 বাৰ চোৱা দুটা 2 আছে যেতিয়া বৰ্গমূল লম এটা 2 পাম দুটা 3 আছে বৰ্গমূল ললে এটা 3 পাম কিন্তু সব 5 এটা এক্সট্ৰা ৰৈ গ'ল তাৰ মানে আমি গম পালো যে 180 এটা কি সংখ্যা নহয় বৰ্গ সংখ্যা নহয় তো আমি 180 লগত কি পূৰণ কৰিব লাগিব যাতে এটা বৰ্গ সংখ্যা হয় আমি আগৰ কোৱেশ্চন নাম্বাৰ সাকে 6 ত আমি কৰিছো অলৰেডি যে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা পাম তো সেম তেনেকুৱাকে কৰিব লাগিব যে তুমি হেৰি কৰা 180 ইকুৱেল টু এনেকে লিখি লব পাৰা 2 into 2 3 into 3 into 5 তো বৰ্গমূল যেতিয়া ওলাব খুজিবা তেতিয়া আমি পূৰ্ণবৰ্গ সংখ্যা নহয় 180 এটো গম পাম 2 into 3 into root over 5 এতেকে লিখিবা 180 লগত 5 পূৰণ কৰি পোৱা সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব তো এইটোৱে তোমালোকৰ উত্তৰ যে 180 লগত 5 পূৰণ কৰি পোৱা সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব কিন্তু আমি সংখ্যাটো কি হয় উলিয়াব লাগিব তো তোমালোকে 180 লগত 5 পূৰণ কৰিছোৱা কিমান আহে 900 পাবা 18 5 গুণ 90 আৰু 0 900 পাবা তো এতেকে লাষ্টত লিখি দিবা 4 9 আৰু 10 এৰে হৰণ কৰিব পৰা 4 9 আৰু
10 এৰে হৰণ কৰিব পৰা আটাইতকৈ হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো হ'ল 900 তো এনেকৈ সলভ কৰিলে হ'ল ঠিক আছে তো যদি তোমালোকৰ ভিডিওটো চাই ভাল লাগিছে তেতিয়াহলে ভিডিওটো লাইক কৰিবা শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা